Good morning, friend. আজি মই আপোনালোকক গ্লোবাল নেটৱৰ্ক উইথ বাইনাৰী সিস্টেম এটমি বিজনেছ প্লেনৰ বিষয়ে ক'বলৈ গৈ আছোঁ। বহুতে মোক কমেণ্ট কৰি সুধি আছে এটমি বিজনেছ টো কেনেকুৱা বা এটমি ব্যৱসায় কেনেদৰে কৰিম। তো সকলো ব্যৱসায়ৰ এটা প্লেন থাকে, বিজনেছ প্লেন, আৰু সেই বিজনেছ প্লেন মতে ব্যৱসায়টো আগবঢ়াই লৈ থকা যোৱা হয়। আৰু এটমিৰো এটা বিজনেছ প্লেন, এটা ছিষ্টেম আছে, আৰু সেই ছিষ্টেম দি গ্ল'বেলি সিহঁতৰ ব্যৱসায়টো এটমিৰ ব্যৱসায়টো এক্সপাণ্ড কৰি আছে। আৰু সেই বিজনেছ প্লেনৰ বিষয়ে আজি মই আপোনালোকক বুজাবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই এটমি ব্যৱসায়ৰ বিষয়ে এয়াৰ পৰা জেডলৈকে আপোনালোকে জানিব পাৰিব বুলি মই ভাবোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিজনেছ প্লেনটো ক'বলৈ যোৱাৰ আগতে এটমিৰ যোনটো বিজনেছ থিমটো আপোনালোকে জানি ল'ব লাগিব। তো আপোনালোকে আশা কৰোঁ মোৰ কথাবোৰ ভালদৰে শুনিব। আপোনালোকে জানে স্নেপডিল, আমাজন, ঠিক তেনেদৰে ফ্লিপকাৰ্ট, বহুতো অনলাইন শ্বপিং কোম্পানী আছে। সেইবোৰৰ শ্বপিং কৰিব হ'লে আপোনালোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব, আপোনালোকৰ ফোন নম্বৰ, ইমেইল, ID দি। আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে শ্বপিং কৰিব পাৰিব। শ্বপিং কৰাৰ পিছত আপোনালোকে কোনো ধৰণৰ ৰেহাই নাপায় বা কোনো ধৰণৰ বনাছ নাপায়, বা আপুনি যদি এইটো কাৰোবাক ৰেফাৰো কৰে তাৰ পৰাও আপুনি ইনকাম পাইছে বুলি আজিলৈকে মই শুনা নাই। কিন্তু এটমিটো এনেধৰণে বনোৱা হৈছে য'ত এটা বিজনেছ প্লেন MLMটো সোমাই দিয়া হৈছে। আৰু এটমি এটা অনলাইন শ্বপিং কোম্পানী, আৰু ইয়াত এনেকুৱা কিছুমান ৰিভলিউচনাৰী প্ৰডাক্ট আছে যিটো আমি তাৰমানে কোনো প্ৰডাক্টৰ লগত তুলনা কৰিব নোৱাৰোঁ। লগতে আমাৰ যোনবোৰ অৰ্ডিনেৰী প্ৰডাক্টবোৰ আছে, যেনে বিউটি প্ৰডাক্ট আছে, পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আছে, হেল্থ প্ৰডাক্ট, বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে। আৰু মই জনামতে প্ৰায় কমেও 2 লাখ প্ৰডাক্ট এটমি বিজনেছত আছে। গতিকে সেই এটমি ব্যৱসায় আমাৰ ভাৰতত আহিবলৈ গৈ আছে। আৰু ৰিচেণ্টলি মেবি জুনত এটমি ইণ্ডিয়াত লঞ্চ হ'ব। আৰু এই ব্যৱসায়টো আপোনালোকে ID ৰেজিষ্টাৰ কৰিব লাগিব। যেনেদৰে আপোনালোকে বাকী অনলাইন শ্বপিংবোৰ কৰে তেনেদৰে কৰিব লাগিব। কিন্তু ইয়াত এজন মানুহে এটাই ID বনাব পাৰিব। আপোনাৰ যদি পত্নী আছে, ৱাইফ আছে, তেখেতে বনাব নোৱাৰিব। তেখেত দুজনৰ বুলি আপোনালোকে অকলে এজনে বনাব লাগিব। তাৰমানে কুপন নোৱাৰে। যদি আপোনাৰ কিবা হৈ যায় তাৰমানে সেই IDটো আপোনাৰ ৱাইফলৈ ট্ৰেন্সফাৰ হ'ব, বা ৱাইফৰ যদি কিবা এটা হৈ যায় তেনেহ'লে তাৰ হাজবেণ্ডলৈ ট্ৰেন্সফাৰ হৈ যাব। তাৰমানে কুপনৰ ভিতৰত এজনেই তাৰ ID ল'ব পাৰিব। আৰু ID ল'বৰ কাৰণে আপোনালোকে পান কাৰ্ড নম্বৰ লাগিব, আৰু নিজৰ প্ৰুফ হিচাপে ভোটাৰ ID বা আধাৰ কাৰ্ড লাগিব, লগত ইমেইল লাগিব, আৰু ফুল এড্ৰেছ লাগিব, কণ্টেক্ট নম্বৰ লাগিব। এইখিনিতে আপোনালোকে ধুনীয়াকৈ ID ৰেজিষ্টাৰ কৰিব পাৰিব, লগে অনলাইন শ্বপিং কৰিব পাৰিব। কিন্তু সেইটো কৰিবলৈ আপোনালোকে কোনোবা IDৰ তলতহে জইন হ'ব লাগিব, কোনোবা স্পনচৰৰ তলত জইন হ'ব লাগিব। তেতিয়াহে আপোনালোকে ID ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু আপোনালোকে ID ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যদি শ্বপিং কৰে আপোনালোকে তাত 23% পৰা 60% আপোনালোকে ৰেহাই পাব। লগতে আপুনি আপোনাৰ যোনটো ID আপোনাক যিটো ৰেজিষ্টাৰ সময়ত দিয়া হয়, আপোনাক ৰেজিষ্টাৰ সময়ত কি দিয়া হয়, আপোনাক ID নম্বৰ দিয়া হয়, পাছৱৰ্ড দিয়া হয়, লগতে গেছ পাছৱৰ্ড দিয়া হয়। আপুনি যদি কাৰোবাক আপোনাৰ ID নম্বৰটো দি দিয়ে আৰু গেছ পাছৱৰ্ডটো দি দিয়ে, সেইটোৱে সিহঁতে শ্বপিং কৰিব পাৰিব। আৰু সিহঁতে শ্বপিং কৰা হ'লে আপোনালোকে এক্সট্ৰা ইনকাম পাব। তো আপোনালোকে টিম বনাব লাগিব। টিম কেনেদৰে বনাব? আপোনালোকে আপোনাৰ ৰাইট ছাইডত টিম বনাব লাগিব আৰু লেফ্ট ছাইডত টিম বনাব লাগিব। তেনেকৈ বুথ ছাইড টিম বনাব লাগিব। আৰু সেইটো আপোনালোকে টিমটো এক্সপাণ্ড কৰি যাব লাগিব। আৰু সদায় টিমত ধৰক আপুনি ৰাইট ছাইডত টিম 10জন মেম্বাৰ জইন কৰালে আৰু লেফ্ট ছাইডত 90জন মানুহ জইন কৰালে, তেনেকুৱা নহ'ব। আপোনালোকে দুইটাৰ ৰেচিঅ'টো সমান ৰাখিব লাগিব। তেতিয়া আপোনাৰ ইনকাম হ'ব। আপোনাৰ যোনটো মেটচিং হ'ব, মেটচিং হ'লে তেতিয়া আপোনালোকে ইনকাম পাব। তো সেই সকলোবোৰ ডিটেইলছ মই মোৰ যোনটো বিজনেছ প্লেন, এটমিৰ যোনটো বিজনেছ প্লেন তাত ক'বলৈ গৈ আছোঁ। ইয়াত দিয়া আছে 10,000 PV। 10,000 PV মানে আমি যেতিয়া 15,000 টকাৰ প্ৰডাক্ট কিনিম তেতিয়া আমি 10,000 টকাৰ PV পাম। আমাৰ যোনটো বিজনেছ ভলিউমবোৰ এটমিত PV হিচাপে কোৱা হয়। ঠিক তেনেদৰে 1 লাখৰ PV পাম আমি যেতিয়া 15,000 টকাৰ প্ৰডাক্ট কিনিম।
ইয়াত দিয়া আছে 4 টাইপছ অফ ইনকাম আমাৰ 4 প্ৰকাৰ ইনকাম ইয়াত হয় এক নম্বৰ হ'ল ৰিটেল প্ৰফিট আমি 23 to 60% অৰ্থাৎ 23 পৰা 60% আমি কি পাম ৰিটেল প্ৰফিট পাম লগতে জেনেৰেল কমিশ্যন পাম মাষ্টাৰশ্বিপ বোনাছ পাম এৱাৰ্ডছ এণ্ড গিয়াৰ্ছ পাম ঠিক তেনেকৈ ৰেভিনিউ শ্বেয়াৰিং কেনেকৈ কৰে কোম্পানীৰ যদি 100 টকা প্ৰফিট হয় তাৰে 30% কোম্পানীয়ে ৰাখি বাকি 40% মেচিং বোনাছৰ নামত এৰি দিয়ে লগতে মাষ্টাৰশ্বিপ বোনাছৰ কাৰণে 20% আৰু এডুকেশ্যন সিস্টেম যদি এটমি একাডেমিৰ কাৰণে 6% এৰি দিয়ে তো এনেদৰে টোটেল ৰেভিনিউটো শ্বেয়াৰিং কৰে এটা আমি জেনেৰেল কমিশ্যনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ ইয়াত লেভেল 8 লৈকে আছে আমাৰ ফাৰ্ষ্ট লেভেল আপুনি ফাৰ্ষ্ট লেভেল তেতিয়া পাব যেতিয়া আপুনি 1500 টকাৰ প্ৰডাক্ট কিনিব 1500 টকাৰ প্ৰডাক্ট কিনাৰ লগে লগে আপোনালোকে ফাৰ্ষ্ট লেভেল পাই যাব আপোনাৰ বিজনেছৰ কথা ক'বলৈ গৈ আছোঁ এতিয়া আৰু যেতিয়া আপোনাৰ ৰাইট সাইড আৰু লেফট সাইড গ্ৰুপ যেতিয়া আপুনি বনাইছে সেইটো গ্ৰুপত যদি আপোনাৰ লেফট সাইড গ্ৰুপটোৱে যদি সকলোৱে মিলি যদি 45000 টকাৰ প্ৰডাক্ট কিনে আৰু ৰাইট সাইডত 45000 প্ৰডাক্ট কিনে তেতিয়া আপুনি 1700 টকাৰ ইনকাম পাব আৰু পিভি হিচাপে আপোনাৰ তাৰমানে পিভি হ'ব লাগিব 10000 পিভি আৰু লেফট সাইড গ্ৰুপত হ'ব লাগিব আপোনাৰ 3 লাখ পিভি আৰু ৰাইট গ্ৰুপত হ'ব লাগিব 3 লাখ পিভি আপোনাৰ 3 লাখ পিভি মানে কিমান হ'ব 45000 টকাৰ প্ৰডাক্ট আৰু 10000 পিভি মানে হ'ব 1500 টকাৰ প্ৰডাক্ট ঠিক একেদৰে আপোনাৰ যেতিয়া সেল পিভি যেতিয়া আপোনাৰ 45000 টকা হৈ যাব আপোনাৰ লেফট সাইডত আপোনাৰ যেতিয়া 45000 টকাৰ প্ৰডাক্ট সেলিং হ'ব ৰাইট সাইডত 45000 টকাৰ প্ৰডাক্ট সেলিং হ'ব তেতিয়া আপোনাৰ 5500 টকাৰ আপোনাৰ ইনকাম হ'ব তাৰমানে এইটো আপগ্ৰেড কৰি থাকিব লাগিব মানে ধৰক আপুনি 45000 টকাৰ প্ৰডাক্ট 55000 পেচিং হৈছে আপুনি 1700 টকা পাই আছে তো আপুনি ভাবিলে মোৰ ইনকামটো মই বঢ়াই নিদিওঁ কিয় সদায়তো মোৰ সেলিং হৈ আছে মই 1700 টকা প্ৰডাক্ট পাই আছোঁ তেতিয়া আপুনি সেইটো সময়ত কি কৰিব আপোনাৰ সেলফ পিভি বঢ়াই দিব লগে লগে আপোনাৰ ইনকামটো তাৰমানে ইনক্ৰিজ হৈ যাব বাঢ়ি যাব ঠিক তেনেদৰে আপোনাৰ যেতিয়া সেলফ পিভি 7 লাখ পিভি হ'ব মানে আপোনাৰ যেতিয়া নিজৰ 1 লাখ টকাৰ প্ৰডাক্ট কিনিব আৰু লেফট সাইডে যদি 1 লাখ টকাৰ প্ৰডাক্ট বিক্ৰী হ'ব ৰাইট সাইডে 1 লাখ টকাৰ প্ৰডাক্ট বিক্ৰী হ'ব তেতিয়া আপুনি 10000 টকাৰ ইনকাম পাব ঠিক তেনেদৰে 4th লেভেলত আপুনি ইনকাম পাব 20000 টকা 5 লেভেলত আপুনি ইনকাম পাব 27000 টকা আৰু 6 লেভেলত আপুনি কোনো ধৰণৰ নিজৰ সেলফ পিভি বনাব নালাগে আপোনাৰ যেতিয়া লেফট সাইডত 9 লাখ টকাৰ আৰু ৰাইট সাইডত 9 লাখ টকাৰ বিক্ৰী হ'ব তেতিয়া আপুনি পাৰ তাৰ মেচিং আপুনি 47000 টকাৰ ইনকাম পাব ঠিক তেনেদৰে 7 লেভেলত আপুনি 30 লাখ টকা যদি মেচিং হ'ব তেতিয়া আপুনি 80000 টকাৰ ইনকাম পাব ঠিক তেনেদৰে 8 লেভেলত 75 লাখ টকাৰ যেতিয়া মেচিং হ'ব তেতিয়া আপুনি 1 লাখ টকাৰ ইনকাম হ'ব তো এইটো হ'ল আমাৰ যোন মেচিঙৰ ইনকামবোৰ এতিয়া আমাৰ মাষ্টাৰশ্বিপ বোনাছবোৰ কেনেকৈ পায় তাৰমানে কোম্পানী টোটাল মাষ্টাৰশ্বিপ বোনাছ 20% শ্বেয়াৰিং কৰে তো ইয়াত আমাৰ লেভেল 1ত আমাৰ ৰেংক দিয়া আছে ফাৰ্ষ্ট ৰেংকটো হ'ল সেলছ মাষ্টাৰ সেকেণ্ড হ'ল ডায়মণ্ড মাষ্টাৰ শ্যান মাষ্টাৰ ষ্টাৰ মাষ্টাৰ ৰয়েল মাষ্টাৰ ক্ৰাউন মাষ্টাৰ আৰু ইম্পেৰিয়েল মাষ্টাৰ এতিয়া ফাৰ্ষ্ট লেভেল আমি সেল মাষ্টাৰ কেনেকৈ হ'ম যেতিয়া আমাৰ সেল পিভি 7 লাখ টকা হ'ব আৰু লেফট সাইডত 25 লাখ পিভি হ'ব মানে 25 লাখৰ পিভি হ'ব আৰু ৰাইট সাইডত 25 লাখৰ পিভি হ'ব তেতিয়া আমাৰ ইনকাম হ'ব 1,40,000 টকা ঠিক তেনেদৰে ডায়মণ্ড মাষ্টাৰ যেতিয়া আপুনি পাব যেতিয়া আপোনাৰ 15 লাখ পিভি হ'ব সেল পিভি আৰু লেফট সাইডত 2 লাখ দুটা সেলছ মাষ্টাৰ হ'ব আৰু ৰাইট সাইডত দুটা সেলছ মাষ্টাৰ হ'ব এতিয়া আপোনাৰ পাৰ মান্থ ইনকাম হ'ব 2,60,000 টকা ঠিক তেনেদৰে শ্বেয়াৰ মাষ্টাৰৰ কাৰণে আপোনাৰ সেল পিভি হ'ব লাগিব 24 লাখ পিভি আৰু লেফট সাইডত হ'ব লাগিব দুটা ডায়মণ্ড মাষ্টাৰ আৰু ৰাইট সাইডত হ'ব লাগিব দুটা ডায়মণ্ড মাষ্টাৰ এতিয়া আপোনাৰ পাৰ মান্থ হ'ব 6.5 লাখ ঠিক তেনেদৰে ষ্টাৰ মাষ্টাৰত আপোনাৰ লেফট সাইডত হ'ব লাগিব দুটা চেৰন মাষ্টাৰ ৰাইট সাইডত দুটা চেৰন মাষ্টাৰ তেতিয়া আপোনাৰ ইনকাম হ'ব 13 লাখ পাৰ মান্থ ঠিক তেনেদৰে ৰয়েল মাষ্টাৰৰ কাৰণে আপোনাৰ লেফট সাইডত হ'ব লাগিব দুটা ষ্টাৰ মাষ্টাৰ আৰু ৰাইট সাইডত হ'ব লাগিব দুটা ষ্টাৰ মাষ্টাৰ তেতিয়া আপোনাৰ ইনকাম হ'ব 26 লাখ টকা আৰু ক্ৰাউন মাষ্টাৰৰ কাৰণে লেফট সাইডত দুটা ৰয়েল মাষ্টাৰ ৰাইট সাইডত দুটা ৰয়েল মাষ্টাৰ তেতিয়া আপোনাৰ ইনকাম হ'ব 52 লাখ টকা ঠিক তেনেদৰে ইম্পেৰিয়েল মাষ্টাৰ হ'বৰ কাৰণে আপোনাৰ লেফট সাইডত হ'ব লাগিব দুটা ক্ৰাউন মাষ্টাৰ ৰাইট সাইডত দুটা ক্ৰাউন মাষ্টাৰ তেতিয়া আপোনাৰ ইনকাম হ'ব 70 লাখ টকা আমাৰ সেল মাষ্টাৰত আমাৰ 10% দিয়া হয় তাৰমানে মাষ্টাৰশ্বিপ বোনাছ ঠিক তেনেদৰে ডায়মণ্ড মাষ্টাৰত 5%
দিয়া হয় আৰু ছাৰ্ভ মাষ্টাৰ 2%, ষ্টাৰ মাষ্টাৰ 1.2%, ৰয়েল মাষ্টাৰ 1%, টল মাষ্টাৰ 0.5% আৰু ইম্পেৰিয়েল মাষ্টাৰ 0.3%. তো এনেদৰে আপোনালোকে ইনকাম পাব. গতিকে আপোনালোকে যে এইদিনতে কৰিব পাৰিম ঠিক তেনেকৈ আপোনালোকে টিম বনাওক. টিম বনোৱাৰ পিছত আপোনাৰ টিমটো অট'মেটিক গ্ৰ'থ হৈ থাকিব. যেতিয়া আপোনাৰ মই ভাবোঁ আপোনালোকে যেতিয়া নাইকলো 1000 বা 2000 যেতিয়া টিম বনাই দিয়ে, সেই টিমটো অট'মেটিক ডেভেলপ কৰি থাকিব লাগিব. আপোনালোকে খালি সিহঁতক আপোনালোকে তাৰমানে উদগনি জনাব লাগিব আৰু আপোনালোকে অলপ উৎসাহিত কৰিব লাগিব. তেতিয়া আপোনাৰ টিমটো ডেভেলপ হৈ যাব. আৰু সেই টিম ডেভেলপ কৰাৰ ওপৰত আপোনাৰ মেইন আপুনি ফুৱেলাৰ কাম কৰিব লাগিব. যেতিয়ালৈকে আপোনাৰ পুছ নকৰে তেতিয়ালৈকে আপোনাৰ টিমটো আগবাঢ়ি নাযাব. আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল. যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো আপোনাৰ লগৰ যিমান এটামেণ্ট আছে সকলোকে শ্বেয়াৰ কৰিব আৰু যিসকলে প্লেনটো বুজি পোৱা নাই সকলোকে শ্বেয়াৰ কৰিব.